হ্যালো এভরিওয়ান, আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছোঁ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ এক বৃহৎ সফলতা। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ অভেল টেষ্টৰ দ্বিতীয় দিনা এক বৃহৎ মাইলৰ খুঁটিত উপনীত হৈছে ৰোহিত। শুকুৰবাৰে ৰোহিতে সম্পূৰ্ণ কৰিলে 15,000 আন্তঃৰাষ্ট্ৰীয় ৰান। এই কৃতিত্ব অৰ্জন কৰা ৰোহিত অষ্টমগৰাকী ভাৰতীয়। আৰু আন ভাৰতীয় ক্ৰিকেটাৰকেইজন হ'ল শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলি, বীৰেন্দ্ৰ সেহৱাগ, সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী আৰু আজহাৰুদ্দিন। ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, বহু প্ৰত্যাশিত কাৰ্বি আংলঙৰ 4টা বিদ্ৰোহী সংগঠনৰ সৈতে শনিবাৰে বিয়লি 4 বজাত দিল্লীৰ গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লকত সম্পাদিত হ'ল শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিদ্ৰোহী সংগঠন KLNF, TDCK, UPLA আৰু KPLTৰ মাজত সম্পাদিত হ'ল এই ত্ৰিপাক্ষিক শান্তি চুক্তি। সুদীৰ্ঘ দিন ধৰি পাৰ্বত্য জিলাখনৰ বিদ্ৰোহী সংগঠনকেইটাৰ সৈতে শান্তি আলোচনা চলাই থকাৰ পাছত শনিবাৰে বিয়লি সম্পাদিত হোৱা এই চুক্তিয়ে পাৰ্বত্য জিলাখনলৈ স্থায়ী শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। ইফালে মায়াংগৰ ঝাৰগাঁও কাৰ চোৱাবাৰীত অঘটন, খেলি থকা অৱস্থাতে 3টাকৈ শিশু বানপানীত ডুব যায়। ইয়াৰে 2টি শিশুক জীৱন্তে উদ্ধাৰ কৰে যদিও এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি প্ৰথম অৱস্থাত স্থানীয় ৰাইজে বানত ডুব যোৱা ছাইফুদ্দিন আৰু মৈৰম নামৰ 2টি শিশুক জীৱন্তে উদ্ধাৰ কৰে। এই 2টি শিশুৰ বয়স 4-5 বছৰীয়া বুলি জানিব পৰা গৈছে। আনহাতে দীৰ্ঘ সময় ধৰি বানত ডুব গৈ থকা আন এটি শিশু ছালমা বেগমক স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰকাশিত তথ্যমতে এই শিশুকেইটাৰ ঘৰৰ কাষতে পানীত খেলি আছিল। সেই সময়তে হঠাতে দ পানীত ডুব যায়। ৰাজ্যৰ পৰৱৰ্তী খবৰ, অপৰাধীক লক্ষ্য কৰি লখিমপুৰ আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ। গুলীবিদ্ধ দুৰ্ধৰ্ষ অপৰাধী ৰাকেশ পেগুৰ বিৰুদ্ধে লখিমপুৰৰ বিভিন্ন থানাত 60টাৰ ওপৰত লুটপাট, ডকাইতি, চুৰি, ধন দাবীৰ গোচৰ পঞ্জীয়ন হৈ আছে। পহৰী নাওবৈচাত 30 লাখ টকা সহ SBI ATM চুৰি ঘটনাত জড়িত ৰাকেশ পেগুৱে আৰু আজি গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে হস্পিটেলত। এক ডাঙৰ খবৰ, টকিঅ'ত পেৰা অলিম্পিকত 4ৰ্থটো স্বৰ্ণ ভাৰতৰ। পেৰা বেডমিণ্টন চেম্পিয়নৰ খিতাপ প্ৰমোদ ভগতৰ। পুৰুষৰ ছিংগল SL3 শাখাত স্বৰ্ণ দখল প্ৰমোদৰ। গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ দখল ভাৰতৰ। ইফালে এজন শিক্ষকে আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকায়। 2021 বৰ্ষৰ গ্ল'বেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে যোৰহাট জিলা টিয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়া। 2017 বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে 2020 বৰ্ষত COVID-19 মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা হৈছিল বিশেষ পদক্ষেপ। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। একাদশ শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব সকলো শ্ৰেণীকোঠা, কিন্তু দ্বাদশ আৰু স্নাতকৰ 6ষ্ঠ আৰু 4ৰ্থ ষান্মাসিক শ্ৰেণীৰ পাঠ গ্ৰহণৰ বাবে অনুমতি প্ৰদান। আগন্তুক 6 ছেপ্টেম্বৰৰ পৰা খোলা হ'ব শ্ৰেণীকোঠা, কিন্তু তাৰ আগতে সকলো শিক্ষাৰ্থীয়ে ল'ব লাগিব ভেকচিন।